এই গাছডাল উঠো যো যাওঁ ৰ No, welcome back to my YouTube Pro. Hello guys, welcome to my YouTube channel. Okim Bailoi. সকলোকে স্বাগতম জনাইছো। আজি আমি এটা গাইস পুৰা মই ৰেডি হৈ গলো। এতিয়া ভিডিওটো স্কিপ নকৰিব, একলগে চাই থাকক। বলক আমি যাই থাকো। ফাইনেলি অগ্নিগড়ৰ টিকেটকেইটা কাটি ল'লোঁ, যাওঁ আৰু অগ্নিগড় পাহাৰ আহি আছোঁ। আপোনালোককো দৃশ্যসমূহ দেখুৱাই যায় কেনেকুৱা লাগে ক'ব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব। আমি এইকেইটা আহিছোঁ, পিছৰ ফালে ৰাখি পিছৰ হৈ জানো ভাল লাগছে, কাৰণ বহুত দিনৰ মূৰত আকৌ আহিছোঁ নে? মই ক্লাছ 8ত পঢ়ি থাকোঁতে আহিছিলোঁ। ময়ো স্কুলৰ পৰা স্কুলতে আহাই আপোনালোকৰ এনেকুৱা এটা বস্তু দেখাম বহুত উষা আৰু এয়া হ'ল চিত্ৰলেখা। উষাই যেতিয়া সপোনত মানে এই ৰাজকুমাৰজনক দেখিছিল, তেতিয়া এই চিত্ৰলেখাক মানে আঁকিব দিছিল অনিৰুদ্ধৰ ছবিখন, সেই বৰ্ণনা কৰি আছে আৰু আপোনালোকৰ ওপৰৰ দৃশ্যসমূহ দেখুৱাই আছোঁ। আপোনালোকে ভিউ চাওক না, ইমান সুন্দৰ পৰিৱেশ। আপোনালোকেও অগ্নিগড় পাহাৰত আহক। বানৰজাই যেতিয়া অনিৰুদ্ধক ইয়াত বান্ধি ৰাখিছিল আৰু ইয়াৰ চাৰিওফালে মানে গড়ত জুই লগাই উশাকো ৰাখিছিল, তেতিয়াৰ পৰাই ইয়াক অগ্নিগড় পাহাৰ বুলি। অগ্নিগড় পাহাৰত আহি বৰ্তমান হুফিয়াম পাৰি আছোঁ আমি। আপোনালোকে আহক আৰু উপভোগ কৰক দৃশ্যবোৰ আৰু হুফিয়াম খাই যাওক। তো কোনে পাতবা দিছি? এই হ'ল হৰিহৰৰ যুদ্ধ। এই যুদ্ধখন শিৱ আৰু কৃষ্ণৰ মাজত হৈছিল, আৰু এই যুদ্ধখনত দুয়োজনে সমানে বীৰ হয়। সেইকাৰণে এই যুদ্ধখন অৰ্থাৎ অন্ত পৰা নাছিল। দেৱ দেৱীৰ মানাৰ পিছত অন্ত পৰিছিল ইয়াৰ। বৰ্তমান আমি অগ্নিগড় পাহাৰৰ পৰা বিদায় মাগিম, আমি যাওঁ আৰু এতিয়া মোৰ লগত। এই বেংকটো একবাৰ দেখাই নপক কি কৈ ক অগ্নিগড় পাহাৰ চাই কেনেকুৱা লাগিল ক? কেনেকুৱা লাগিল? গুলি গুলি অগ্নিগড় পাহাৰৰ আমাৰ শিৱদেউ। অগ্নিগড় পাহাৰৰ দৃশ্য আপোনালোকে উপভোগ কৰক আমাৰ লগত। কি মোক ধুইছা নেকি? অগ্নিগড় পাহাৰৰ ৰূপাৰ নিশ্চয় আপোনালোকে এটা জৰিমনি ৰেখা আৰু এটা অসীম ৰেখা। অগ্নিগড় পাহাৰৰ পৰা বিদায় লোৱা টাইম আহি গ'ল। আমি এতিয়া যাওঁ, আকৌ লাচিত ঘাটলৈকে যাই থাকিম এতিয়া।
এতিয়া বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, 1K সোনকালে কৰি দিয়ক। আজি ভিডিঅ'টো ইমানখিনি আছিল, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।